গ্রাম ঠিকাদারি পরিষদ জিন্দাবাদ সদৰত গ্রাম পঞ্চায়েত ঠিকাদারি পরিষদ জিন্দাবাদ আমার দাবি হাত জোৰ কৰি পেলাই প্ৰাৰ্থনা কৰিছো। আজি আমি 11 দিনত ধৰি পেলাই আমি এই কাৰ্যসূচী পালন কৰি গৈ আছো, কিন্তু কাৰোৰে আমাৰ এইবোৰ কাৰখাৰ লগা নাই। আমাৰ ঘৰ কেনেকে চলিছে, আমি কেনেকে কাম কৰিছো, ইমান কম বেতনত আমি একো ঘৰ চলাবলৈ পৰা নাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ মোৰ প্ৰাৰ্থনা থাকিলে তেওঁ যাতে আমাৰ এই দাবীখিনি মানি লয়। বেলেগ ৰাজ্যত এইবোৰ কৰিব পাৰে, কিন্তু আমাৰ কিয় নহয়? আমি জানো কৰ্মচাৰী নহয়? আমি জানো তেওঁলোকৰ সন্তান নহয়? আমিও এখন অসমৰে ল'ৰা ছোৱালী, আমিও আমাৰো ঘৰ আছে, আমাৰো সংসাৰ আছে, পৰিয়াল আছে। মই কৰজোৰে প্ৰাৰ্থনা কৰিছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, তেওঁ কৰিলে সকলো কৰিব পাৰে। মই প্ৰাৰ্থনা কৰিছো আমাৰ ৮৫০০ কৰ্মচাৰীৰ ফালৰ পৰা, মই প্ৰাৰ্থনা কৰিছো তেওঁলৈ, তেওঁ যাতে আমাৰ এই দাবীখিনি মানি লয়। মই বহুত প্ৰাৰ্থনা কৰিছো তেওঁৰ ওচৰলৈ, এবাৰ আমাৰ কাঠৰ অনুৰোধ যাতে তেওঁ শুনে। এয়াই মোৰ প্ৰাৰ্থনা, এয়াই মোৰ প্ৰাৰ্থনা। ৮৫০০ কৰ্মচাৰীৰ প্ৰাৰ্থনা শুনে যাতে আমাৰ কথা শুনিবলৈ। সদৰত কৰ্মচাৰী পৰিষদ জিন্দাবাদ সদৰত পঞ্চায়ত গ্রাম ঠিকাদারি পরিষদ জিন্দাবাদ সদৰত গ্রাম পঞ্চায়েত ঠিকাদারি পরিষদ জিন্দাবাদ আমার দাবি হাত জোৰ কৰি পেলাই প্ৰাৰ্থনা কৰিছো। আজি আমি 11 দিনত ধৰি পেলাই আমি এই কাৰ্যসূচী পালন কৰি গৈ আছো, কিন্তু কাৰোৰে আমাৰ এইবোৰ কাৰখাৰ লগা নাই। আমাৰ ঘৰ কেনেকে চলিছে, আমি কেনেকে কাম কৰিছো, ইমান কম বেতনত আমি একো ঘৰ চলাবলৈ পৰা নাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ মোৰ প্ৰাৰ্থনা থাকিলে তেওঁ যাতে আমাৰ এই দাবীখিনি মানি লয়। বেলেগ ৰাজ্যত এইবোৰ কৰিব পাৰে, কিন্তু আমাৰ কিয় নহয়? আমি জানো কৰ্মচাৰী নহয়? আমি জানো তেওঁলোকৰ সন্তান নহয়? আমিও এখন অসমৰে ল'ৰা ছোৱালী, আমিও আমাৰো ঘৰ আছে, আমাৰো সংসাৰ আছে, পৰিয়াল আছে। মই কৰজোৰে প্ৰাৰ্থনা কৰিছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, তেওঁ কৰিলে সকলো কৰিব পাৰে। মই প্ৰাৰ্থনা কৰিছো আমাৰ ৮৫০০ কৰ্মচাৰীৰ ফালৰ পৰা, মই প্ৰাৰ্থনা কৰিছো তেওঁলৈ, তেওঁ যাতে আমাৰ এই দাবীখিনি মানি লয়। মই বহুত প্ৰাৰ্থনা কৰিছো তেওঁৰ ওচৰলৈ, এবাৰ আমাৰ কাঠৰ অনুৰোধ যাতে তেওঁ শুনে। এয়াই মোৰ প্ৰাৰ্থনা, এয়াই মোৰ প্ৰাৰ্থনা। ৮৫০০ কৰ্মচাৰীৰ প্ৰাৰ্থনা শুনে যাতে আমাৰ কথা শুনিবলৈ। এখন চাই থকাৰ বাবে আমাৰ সকলো দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ।